আমি বনাম ভাতকেৰেলা মছলা দি ভাজি আলু ভাতকেৰেলা। নিমখ অকণ দি দিছোঁ। এইখিনি সিজিবলৈ দিম এতিয়া। ভাতকেৰেলা আলুখিনি বইল কৰি হৈ গ'ল, সৰু সৰুকৈ কাটি লৈছোঁ। তেল গৰম হৈ গৈছে, মিঠা পাত এটা দি দিছোঁ। পিঁয়াজ দিছোঁ। হালধি দি দিছোঁ। মছলাখিনি দি দিম, জিৰা জালুক আদা নহৰু বটা। আমাৰ ভাজি হৈ গ'ল। ভাতকেৰেলা আলু ভাজি হৈ গ'ল। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।